জগদ্ধাত্ৰী পূজাখন কলাইগাঁও বেহগুৰি গাঁৱত আজি মোটামুটি আপোনাৰ 55 বছৰ ধৰি ইয়াত চলি আছে। ইয়াত আমি গোটেই কলাইগাঁও বাকী ৰাইজে মিলি এই পূজাখন কৰোঁ। সকলোৱে আমাক সহযোগিতা কৰে। ইয়াত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখোঁ। শিক্ষণীয় কাৰ্যসূচী ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে। তেওঁলোকক আমি উৎসাহ জনাবলৈ পুৰস্কাৰো বিতৰণ কৰোঁ। আৰু আমাৰ আজি ৪ৰ্থ দিন। এই কাৰ্যসূচী 5 দিনীয়া হয়। ইয়াৰ ভিতৰত আজি ৪ৰ্থ দিন। ৪ৰ্থ দিনত আমি ইয়াত গায়কৰ প্ৰগ্ৰাম ৰাখিছোঁ। আমি বৰপাটাৰ পৰা আমন্ত্ৰণ জনাইছোঁ দ্বিপাক্ষী দীপিকা আৰু ৰফিকুল ইছলাম। তেওঁলোক আমাৰ মাজত আহি গীত পৰিৱেশন কৰিব। আমি সকলোৱে শুনিম আৰু আশা ৰাখিছোঁ দৰ্শকসকলেও আহি আমাক সহায় সহযোগিতা কৰাৰ লগতে আমাৰ এই অনুষ্ঠান উপভোগ কৰিব। হয়, আমাৰ ইয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি সকলো কমিটিৰ সদস্যসকলে মিলি। আৰু তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। তেওঁৰ অকাল মৃত্যুত আমি গোটেই অসমবাসীয়ে দুখ প্ৰকাশ কৰিছোঁ। আৰু তেওঁৰ মৃত্যুত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ শাস্তি হোৱাটো আমি 100% বিচাৰোঁ।